नमस्कार बंधु बान्धवी तथा मोर सतीर्थসকল সকললৈ শ্ৰদ্ধা নিবেদন কৰিছো। আজি আমি এখন নতুন ঠাইলৈ আহিছো। আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিছো। এয়া হৈছে নলবাৰী চিকিৎসা মহাবিদ্যালয়, নলবাৰী মেডিকেল কলেজ। অতি আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। তীব্ৰ গতিত কাম চলিছে। এয়া আপোনালোকক দেখুৱাই আছো। বাহিৰৰ ভাগ এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই, তথাপি চিকিৎসা আৰম্ভ হৈছে। শুনামতে নলবাৰী চিভিল হস্পিটেলখন তালৈকে স্থানান্তৰিত কৰা হৈছে। ইতিমধ্যে কিছু সংখ্যক কৰ্মচাৰী কাৰ্যকৰ্তা তালৈকে গৈছে। আমি ইয়াত মিলিত হৈছোঁ এই চিকিৎসা মহাবিদ্যালয়ত। এইখন হৈছে ঘগ্ৰাপাৰ ৰাষ্ট্ৰীয় ঘাইপথ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘগ্ৰাপাৰ চকৰ পৰা দক্ষিণ দিশত যাব লাগে। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে কি সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে। বহুত ভাল লাগিছে পৰিদৰ্শন কৰি। একেবাৰে স্বৰ্গপুৰীত পৰিণত হৈছে এই ঠাইখিনি। ওচৰৰ ঠাই নাইৰপাৰা বুলি কয়। লগতে দতৰা আছে, জনা ঠাই। মেডিকেলৰ বাহিৰৰ পৰিসৰ দেখুৱাইছোঁ আপোনালোকক। একেবাৰে অকল্পনীয়ভাৱে ইয়াত নিৰ্মাণ হৈছে খৰখেদাকৈ। ধুনীয়াকৈ সজাই পৰাই তুলিছে। ভবা নাছিলোঁ ইমান সুন্দৰ, ইমান বিশাল এখন মেডিকেল কলেজ নলবাৰী জিলাত হ'ব। সঁচাকৈ নলবাৰী জিলাবাসী সকলোৱে সৌভাগ্যশীল এনেকুৱা অনুষ্ঠান পোৱাৰ বাবে।